কবিতাৰ শিৰোনাম ৰঙা চিনৰ দৈত্য। ৰঙা চিনৰ দৈত্যই উজাৰি গ'ল দেশ, মাতৃৰ মৃত শৰীৰ কোলাত কণমানি শিশুটিৰ কান্দোনত বুকু ফাটি গৈছিল। বন্ধ হৈ পৰিল উশাহ এটি ক্ষণৰ বাবে, অন্তৰ কোনোবা কোণত বিষাইছিল বিৰহৰ খুন্দাত কেতিয়া দুচকুৰ কাষেদি লোটক বাগৰি গ'ল গমেই নাপালোঁ। মানৱ জাতি আজি কোন দিশে গতি কৰিছে, চাৰিওফালে দেখিছোঁ অৰাজকতা। এবাৰ যদি ৰাজনীতিৰ লেলিহানৰ জুইত জাহ গৈছে, ভূমিপুত্ৰৰ তেজাল দেশ আকৌ এবাৰ অচিন ৰোগৰ পাশত শেষ নিশ্বাস এৰিছে। সেই ৰঙা চিনৰ দৈত্যই ভগৱানৰ মন্দিৰতো লগালে তলহাৰ, চকুৰ প্ৰচাৰতে সেই দৈত্যই এখন ঘৰ, এখন ৰাজ্য, এখন দেশ উজাৰি গ'ল। ভোক পিয়াহ কষ্টৰ মাজেৰে বহুদিনৰ পাছত আজি মানৱ জাতিয়ে শান্তিৰে উশাহ লৈছে। ভগৱান, তুমি সকলোকে কুশলে ৰাখা, আকৌ আগৰ দিনবোৰ যেন ঘূৰাই আনা।